নমস্কাৰ, কুমুকচুদো আজি ভিডিঅ' লৈ আহিছোঁ। আজি বনাব লৈছোঁ এয়া ব্ৰকলি আৰু তাৰ বাবে লৈছোঁ এফালে আদা, কেঁচা হালধি, নহৰু আৰু মাছ লৈছোঁ। এয়া মই ধুনীয়াকৈ কাটি ল'ম। এতিয়া ব্ৰকলিখিনি এইবাৰ এই নতুন বছৰ এইবাৰ ফাৰ্ষ্ট টাইম খাম। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। মই বইল বনাম আৰু এইফালে লাঠিডালো ইমান ধুনীয়া কোমল, সেইকাৰণে মই এইডালো কাটি দিলোঁ। এয়া গৰম পানী উতলাই কিনি মই ইয়াতে অলপ টাইমৰ কাৰণে থৈ দিম, ওপৰত নিমখ দি কিনি। সেইখিনি ঔষধ বা বীজাণু কিবাকিবি থাকিব পাৰে, সেইকাৰণে মই বজাৰৰ পৰা অনা বস্তুবিলাক সদায় এনেকৈ গৰম পানীত দিওঁ আৰু নিমখত ভিজাই থৈ দিওঁ। সেইখিনি মোৰ চাফা কৰা হৈয়ে গ'ল। আদা, নহৰু আৰু কেঁচা হালধি, ইয়াৰ লগত লৈছোঁ কেঁচা জালুক আৰু মই বিলাহী 3টা লৈছোঁ। সেইখিনি মই জুইতে পুৰি লৈছোঁ। এনেকৈ পুৰিলে মানে বাকলিখিনি ধুনীয়াকৈ এৰাই আহে। এয়া চাই থাকক, এয়া ধুনীয়াকৈ হেৰাই গৈছে। সেইখিনি মই ক'লা ক'লা অংশখিনি গুচাই দিছোঁ আৰু এনেকৈ মই ধুনীয়াকৈ গুচাই মেলি ইয়াতে পিচ পিচ কৰি কাটি দিছোঁ। সেনেকৈ কাটাৰ পিছতে মই এফালে কেৰাহী উঠাই থৈ দিছোঁ। কেৰাহী গৰম হৈ গৈছে, সেইখিনি ধুনীয়াকৈ কাটি লৈছোঁ। ইয়াতে মই দি দিম বিলাহীখিনি। এতিয়া শুকান তেল দিয়া নাই, এনেকৈ দিছোঁ। এইখিনি অলপ লৰাই দিছোঁ পানীখিনি যোৱালৈকে আৰু ইয়াতে মই আকৌ পানী এড কৰিম। বিলাহীখিনি ধুনীয়াকৈ সিজিবৰ কাৰণে মই নিমখ অলপ এড কৰিলোঁ আৰু কেঁচা জ্বলা। সেইখিনি মই অলপ ঢাকনি মাৰি পূৰা সিজিব দিম। এয়া তাৰপিছত আকৌ দিছোঁ ইয়াত কেঁচা হালধি আৰু আদা, নহৰু আৰু জালুক অলপ। সেইখিনি মই বিলাহীৰ লগত ধুনীয়াকৈ সিজাই ল'ম, ভাজি ল'ম। ভাজা মানে শুকানকৈ মই কৰি আছোঁ, তেল দিয়া নাই ইয়াতে। তাৰপিছত ধুনীয়াকৈ সিজি যোৱাৰ পিছত মই ইয়াত আকৌ পানী এড কৰিম। এয়া পানীখিনি উতলি অহাৰ লগে লগে ইয়াতে মই মাছখিনি দিম। এয়া মাছখিনি ভাজা নাই, কেঁচাকৈ দিছোঁ। চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'টো। ইয়াত তেল দিয়া নিচিনাই পাব, আপোনালোকেও খাই চাব এনেকৈ। আৰু যদি মোৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। এইফালে মই গৰম পানীত ভিজাই থোৱা ব্ৰকলিখিনি এনেকৈ ওপৰত দিছোঁ আৰু ইয়াতে মই ঢাকোন মাৰি সিজিব দিম। এয়া ধুনীয়াকৈ সোমাই দিলোঁ। ইয়াতে ঢাকন দি দিম, এনেকৈ সিজাই থাকিম। আকৌ ঢাকনি খুলি চাইছোঁ, মই অলপ লৰাই দিছোঁ। এয়া সিজিয়ে গৈছে। সেইখিনি আকৌ মই এনেকৈ ঢাকনি মাৰি দিম। মাছখিনি তলতে আছে, মাছখিনি এনেকৈ মই ভাঙি যাব, সেইকাৰণে মই হেতা তললৈ দিয়া নাই। এই আচাৰ সিজিয়ে গ'ল। লাষ্টত দিছোঁ ধনিয়া। এনেকৈ খাব। আৰু মই এতিয়া ভাতৰ থালি সজাম। সেয়াই, খুব ধুনীয়া লাগে, আপোনালোকেও খাই চাব। আৰু যদি খোৱা নাই, খোৱাবিলাকতো জানেই, বইল এনেকৈ খাব, হেল্ডি থালি। আৰু আজিৰ থালি ইমানেই। থেংক ইউ, ধন্যবাদ।